हेलो एभ्रिवान किचन अफ अंकिता चेनेलटोले आपलोকক स्वागतम जनाइছো আৰু আজি বনাব লৈছো ঘৰতে মিঠাই তাৰ কাৰণে মই 1 কাপ চেনি দিছো আৰু 1 কাপ পানী দিলো আৰু এইখিনিত মই ইলাইচি দুটা দিছো আৰু অকমান কেশৰ তিয়াই ৰাখিছিলো সেইখিনি ইয়াতে দি অকমান সময় মই লৰাই এইখিনি উতলাই লম আৰু চেনি পানীখিনি অকনমান কমি যেতিয়া আঠা ভাব আহিব তেতিয়া মই এইটো গেছটো বন্ধ কৰি এইখিনি ঠাণ্ডা হ'বলৈ দিছো আৰু এনেকৈ মই চৰিয়া এটাতে এইখিনি মই গুটেখিনি বাকি ৰাখি থম আৰু ইয়াৰ বিদিনে পেনখনত ঘিউ দিছো আৰু দিছো ইয়াতে সুজি আৰু ঘিউ দি সুজিখিনি মই ভালকৈ ভাজি লম আৰু সুজিখিনি অকমান সময় ভাজাৰ পিছতে মই ইয়াতে দিছো ময়দা 2 চামুচ আৰু ময়দা 2 চামুচ দি অকন সময় মই ভাজি লৈ ইয়াতে অকমান 1 কাপ মই গাখীৰ দিলো আৰু গাখীৰখিনি দি ভালকৈ লৰাই ইয়াতে মই কেশৰ আগত তিয়াই ৰাখিছিলো সেইখিনি ইয়াতে দি দিছো কেশৰ দিলে টেষ্টটো খাবলৈ বহুত গোন্ধটো ভাল হয় আৰু কালাৰটো ভাল হয় আৰু এই কেশৰ দি কিনি মই ভালকৈ লৰাই লৈছো আৰু ইয়াত দিবলৈ মই পনীৰ 3 পিস মান এনেকৈ পিছি লৈছো আৰু এইখিনি ঠাণ্ডা হোৱাৰ পিছতে পনীৰখিনিৰ লগত মিক্স কৰি ধুনিয়াকৈ হাতেৰে অকমান সময় খানি লম যাতে ইয়াতে পনীৰখিনি গুটাগুটি হৈ নাথাকে আৰু সুজিৰ যেটো গুটাগুটি ভাব থাকে হেতু নাইকিয়া হৈ যায় আৰু ইয়াতে মই ভাল হ'ব কাৰণে টেষ্ট ইয়াতে ইলাইচি দিলো অকনমান বেকিং পাউডাৰ দিলো আৰু এইখিনি দি ভালকৈ মই খানি ললো আৰু হাতেৰে মই এনেকৈ বল শেপ বনাই লৈছো আৰু তাত ওপৰত যাতে এইখিনি ভাঙি না যায় আৰু গাটো যাতে মিহি হয় তেনেকুৱাকৈ মই বল কেইটা বনাই ললো আৰু ইয়াৰ দেখিছেনে আপোনালোকে নিজৰ অনুসাৰে যিকোনো শেপ দিব পাৰে যেটো শেপ ভাল পায় আৰু মই ইয়াতে ৰিফাইন দিছো ৰিফাইনখিনি মই গৰম হ'বলৈ দিছো আৰু বনাই ৰাখা সুজি আৰু এইখিনি মই ইয়াতে দি দিছো এটা এটাকৈ এইখিনি মই এতিয়া অকমান সময় লৰাই ৰঙচুৱাকৈ মই কেউফালৰ পৰা ভাজি লম এই দেখিছেনে অকমান ৰঙচুৱা হৈছে আৰু বনাই ৰাখা চেনি পানীখিনি মই এনেকৈ দি দিলো আৰু আজি লালমোহন ৰেচিপি আমাৰ ৰেডি হৈ গ'ল আপোনালোকে যদি এনেকৈ বনোৱা নাই ঘৰত এবাৰ বনাই খাই চাব সঁচাকৈ বহুত ভাল